হাই হেল্ল' নমস্কাৰ এনলিকম মাই ইউটিউব চেনেল যুগল ক্লাছ স্বাগতম জনাইছোঁ। বিদ্যাৰ ফাইনেলি শেষ হৈ গ'ল। প্ৰিয়ংকা বাৰৰ লাষ্ট প্ৰগ্ৰেম আছিল। আজি আমি যাই আছোঁ হাউলিত ৰাস চাবলৈ। বলক গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ উইংগাৰ ভাড়া কৰি নিম। বসন্ত আছে, বসন্ত ওলাই আছে, মই যাই আছোঁ। এতিয়া বাজিছে 7টা। একদম বলক গাইছ হাউলিৰ ৰাস চাওঁ। গাইছ ফাইনেলি আমাৰ গাড়ী আহি গ'ল। বলক গাইছ। কি পালো কাছকাটা না নলবাৰী জান নাই ঘৰবাৰী সি যায় নলবাৰী। ফাইনেলি গাইজ আমি নলবাৰী ৰাসৰ মেইন গেট পাই গ'লোঁ। আমি এতিয়া হালদি ৰাসত যাম। তাৰ পৰা বাহিৰে বাহিৰে আহি আমি নলবাৰী ৰাসত সোমাম। এই নলবাৰী ৰাসৰ স্থায়ী মেইন গেট। বলক গাইজ আমি এতিয়া হাউলিৰ পৰা আহোঁ। আজি নলবাৰী ৰাসৰ শেষ। আমি হাউলি ৰাস পাই গ'লো। এই গাড়ী পাৰ্কিং কৰিছো, এতিয়া নামিম, তাৰপিছত বাকী আকৌ পিছত কম। ফাইনেলি গাইছ আমাৰ গাড়ী পাৰ্কিং হৈ গ'ল। হে দোস্ত ইয়া মেইন গেট। হাউলি ৰাস সাবস্ক্রাইব করে দিবি তবে অসম উদ্যম আজিকালি সার্চ করে এইখানে সার্চ কর নামৰ যদি চাবার ইচ্ছা আছে এইখানে চাও পাছত আছে। Hey guys, welcome back my YouTube channel. আমি ক'ত আছো আজি? ৰাসত। হাউলিৰ ৰাস। এই ৰাসত আছো। ৰাসত আছো হাউলি। গান বাজিছে গাইছ, কপিৰাইট লাগি যাব। গানবিলাক কাটি কাটি দিম। কি অজগৰ নেকি? অজগৰ অংক এই গাইক চাওক, অজগৰ সাপ। প্লাষ্টিকৰ বেংক আছে, আমাৰ পইচাৰে বেংক নাই। কোনোর পাইপডাল ভাল লাগছে, এই হ্যান্ডেলডাল চাচোন ভাল লাগছে। হাতত লাগাই নাই, এনে বানি হল এতিয়া। বিপদ এ চৰকাৰী ঘৰ গাইছ, চৰকাৰী ঘৰ, চৰকাৰী ঘৰ। ডেঞ্জাৰ 100% ডেঞ্জাৰ আছে। লাইনত না থাকে গাইজ হাগি আছে বীজাণু। বাহিৰত মল মূত্ৰ ত্যাগ নকৰি শৌচালয় ব্যৱহাৰ কৰক। বঢ়িয়া বস্তু দিছে।
খাই থাকক কিমান চাব চাওক গাইছ হে গাইছ কমেণ্ট কৰক আমাকো কৰক চবকে কৰক খালি ৰাধাৰ মুকুট এটা উল্টি আছে সেইটো বেয়া নাপাব আৰু নে কি মহিলাৰ বাহী মাৰেগাঁও নিবাসী শ্ৰী যুগল ডেকা বিচৰা হৈছে আপোনাৰ মাৰাই যুগল ডেকা আপোনাক আপোনাৰ বন্ধু বসন্ত ডেকাই আমাৰ জীৱনস্থলীত অপেক্ষা কৰি আছে আপুনি য'তেই নাথাকক কিয় অনতি পলমে ভূৱনস্থলীত উপস্থিত হওক এয়া বাণিজ্য মেলা পইচা দিয়ক আৰু নিয়ক পইচা দিয়ক আৰু নিয়ক পইচা দিয়ক বস্তু দিয়ক এয়া 7 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ মানুহ যাওক গাইছ গণিব নোৱাৰা সাইকেল 30 টাকা আমাকে ভাগ্য পরীক্ষা করবে পারছি ঘুরে দিছি গামটা আমি প্রদর্শনী তোৰণত যাই আছো গ্ৰন্থমেলা প্ৰদৰ্শনী তোৰণ যাই আছো চাওঁ বাৰু ভিতৰত কি আছে পনীৰ লাখ কেনে গাইছ ক'ব কমেণ্ট কৰি কেনে মানে গাইছ বাকী চব ভাল কেৱল মাত্ৰ দামটো 70 টকা মাত্ৰ কোনো ৰাখছা বা নাবি দেই মাত্ৰ সেই গবাৰ হ'ল কোনো নাইবি গাইছ খাব নেকি এই দৈ নাখাই বোলে গাইছ নাখাই বোলে গাইছ নাখাই বোলে খাওয়াত কাম নাই ধৰ খাওয়াত মন নাই গাইছ জুই লগা পান গাইছ ফাইনেলি টিকেট কাটি দিলো কি কৰা গাইছ কি করবো দেখা কি করবো খাব নাপালে তো চাবা হলে 50 কি আছে দুবেলে যা 50 80
এটা ভাজা ভাত নাই ভাজা ভাত নাই ভাজা ভাত কি হবে কি হবে কি হবে ভাজা ভাত কি কৈছি দেখ জলকীয়া এটা দিব ভাজা ভাত খাম বহি আছো কেতিয়াবা আহিব তাৰ গেৰাণ্টি নাই ফুল খাব নোৱাৰো মানিছো নাই বোলে বোলো হাফৰে মানুহ হাফৰ মানুহ হাফৰে থাকি গাইছ খাই লওঁ কৈ আছো খাৱাত কেনে হ'ল আগতে দেখি আছো তাৰ পৰা খাৱাৰ পিছত এখন মেনু কিন্তু মেনু ধৰিলে ভাজা ভাত নাই বতৰত কি লিখছি চাওকচোন কি দিছি দেখছে না আমাক শাৰদীয় শুভেচ্ছা দিছে ৰাখৰ আন দিনত এটা কৰিব নেকি কইবা পাঁচটা মানুহ আরে পাঁচটা আছো ভালো হবে না রে আমি লগে দাও হানছো কি লগে দিন হই যাও গাইস এটি ঘুমাই যাও নহলি এই জয় চলি আমি দিলাম মাছটা দিলাম হানছো কি দিলো আমি শীত খলাব লাগা গাইস শীত খলাব লাগা শান্তি নাই জীবনত ও কাটা ঢাকা আপনি সবই উল্টি ন গাইস আমার শীত খলাই দিলে গজাল গাইস আজাও গোবর্ধন মালিক বালা মা উঠে দিছি বে উঠে দিছি ওই গাইস আমি উঠে দিছি এখন না গাইস কম্প্রোমাইজ করছো আমি আর লগত মালিক আও দেখছ না গাইস এ রাখো রান বতানো আমাক খারনিয়া শুভেচ্ছা দিছি আপনারা না আইবো আমি যে আইলো আর এই চিকো রতারে যদি রাখবা কম দামি হান লাগলো উদ্যোগক লগত লইব কারণ 150 টাকার ফ্রাইড রাইস 120 টাকা ম্যানেজ কম বাটা মানুহ জোর কৰিম পানী তাৰে পুৰা দামি গাড়ী হান হলিও হ'ব নলগে আমি বহুত দামি আমাক বহুত কষ্ট কাল্লু গাইস বহুত কষ্ট কাল্লু গাইস বহুত কষ্ট পাই গেল বহুত কষ্ট কাল্লু এ মামা এ সেলফি মারতা এ সেলফি এ গাইস কি খখে এন্দৰ ও ইজো আৰু হগ কি বস্তু সস লৈ খাই আছে ইয়ে বা আচ্ছা ভাল মই দাম কমাবীর ও দাম কমাবীর তাৰোপৰি অলপ দিন আপোনাৰ নলবাৰীত এটা মাৰাই গৈছে গাইছ গমেই পায় চাওমিন খাই পেলাই গতিকে আমাৰো সেইটো আমাৰ ইচ্ছা নাই সেইকাৰণে আমি আগতীয়াকৈ টেষ্ট কৰি আছোঁ মুল্লি ইজনে মৰিম ঘৰত যাই নকৰোঁ এটা বস্তু লক্ষ্য কৰিছে আৰু গাইছ বিজু কুমাৰৰ এক্সটো দেখা পাইছিলো লৈ গেল যে কি কবি এক্সৰ বিষয়ে নাই গাইছ নাপালো মই হয় বুলি ভাবিছিলোঁ কিন্তু নহয় এক্সৰ বিষয়ে এটা চায়েৰি কওঁ তো আছে গৈছে মই চায়েৰি ক'ব নাজানো গাইছ কিন্তু এটা কথা ক'ব পাৰোঁ তো আছে গৈছে লাঠিৰ ওপৰত বেয়াকৈ মাৰছি এই আহি পাই গ'ল নাই আমাৰ আহি গৈছে বস্তু কি কি দিছে খাই চালি খাওয়াত আৰম্ভ কৰোঁ নামটোহে চিকেন কিন্তু আছে নে নাই তুমি জানো হৰি বোলা আৰু বাৰ হৰি বোলা এই পাঁচমান লগ লাগি গৈছে কিনা আগেদিন নাফাল দিয়া আগেদিন গুৰ আৰু পাঁচদিন এক পিছ লৈ লৈ মই উই বাওঁ কো চাউধাৰ এদি খালি ওই দিলা খাওয়া লাগে চামুচ টাকা হেঁচো হাতেদি খাইছি চাও গাইছ চামুচ নুঠে তন্দুক দেখোন তো মই খাবাই ৰ'ব চিকট কাটব সেইখিনি চিকটে নাই কাউণ্টাৰত চিকট নাই তাৰ বাবে ক্ষমা বিচাৰিছে উপায় হাজবেণ্ড ডাষ্টবিন না দিয়ে কে লাগছি মনটো টিকা কাটতে চিকেন কইছে না ভাল লাগি গেল ও গুলেলি এখন না পায় খাসাক দে গুলে উঠাব একবার ট্রাই গছ খাই দাও দি বসন্ত শিকি আছে মাৰো মিনে বজাৰ মাৰ
ধারাহার বৃষ্টি ফাইনালি গাইজ হালদাৰ ঘৰলৈ যাওঁ বলক গাইজ ঘৰলৈ যাওঁ